হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মানে বহুত ভাল লাগিছে কিয়নো 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। নটিফিকেশ্যনো আহি গৈছে ৰাতিপুৱা টাইমতে, একদম মানে কেনেকুৱা ফূৰ্তি একদম ক'বই নোৱাৰিম মানে। নোকৰ হৈ যাওক 10K 12K 1 লাখ 2 লাখ, তো মই 100তে বহুত সুখী মানে, কিয়নো নতুনকৈ এটা বস্তু কৰিবলৈ গৈছিলোঁ, তাতে মানে এমাহমান হৈছে, তাৰে 100 ছাবস্ক্ৰাইবাৰ হৈ গৈছে, বহুত সুখী। আজি আপোনালোক ক'বই পাহৰিছোঁ চাওক। ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। লাষ্টত কৰিছোঁ বহুত সুখী আজি। সুখী কাৰণে চুলি তুলি কাটি একদম এনেকুৱাই কি কৰিব। আজি মানে যাম গাভৰু দলং, আমাৰ ওচৰ চাচনিতে আছে। আপোনালোকে যেনেকৈ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে, তেনেকৈ ভাবোঁ যে আৰু চেষ্টা কৰিবলৈ আৰু কৰিব পাৰিব। তো আপোনালোকে থেংক ইউ অল। ৰুমটো আপোনালোকক নেদেখাওঁ, এনেই দেখাই দিছোঁ আৰু গোটেই লেতেৰা হৈ আছে। अरे कहना क्या चाहते हो? ক'ত কিনো দেখাম আপোনালোকে, এইবোৰ চাই লাভ নাই। তো বলক, ঠিক আছে যাব। এয়া আমি গাভৰু দলঙত পালোহি। নিৰ্মাণ 1976 চন, 700 মিটাৰ, 11টা খুটা এনেকৈ উঠিব লাগিব। পূৰা থিয়। এই ককাজনে মানে হেৰি কৰিব নোৱাৰিছিলে, নমাব নোৱাৰিছিলে, এই লগৰজনে সহায় কৰি দিলে। বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিছে। তো দোস্তু, সেইদিনাখন কৈছিলোঁ যে এইটো ভিডিঅ'ত আহিম বুলি পেলাই, এয়া পালোহি। কেনেকুৱা লাগিছে আপোনালোকৰ? পিছফালে চাব পাৰিছে, বেলি পৰো পৰো অৱস্থা চব। মই ডিউটিৰ পৰা মানে ডিউটি মই 1টা মানত ছুটি কৰি পেলাই মই আহিলোঁ আজি। এতিয়া টাইম 3:16 মান হৈ গৈছে। বহুত সুন্দৰ জেগা এইবিলাক চব। এইটো গাভৰু দলংখন এইকাৰণে ন, এইটো নুমি এইবোৰ এনেকুৱা লিখা দেখিবই চক। এইবোৰ মই লিখি যাওঁ নেকি এটা 100 ছাবস্ক্ৰাইবাৰ X+K। কোনে কোনে লিখে এনেকুৱা। সেইফালে মানুহবিলাকে ফটো মাৰি আছে। বেছি ওখ নহয় এডোখৰত, পাৰিছে তলৰ ফালে। জংঘল আছে, জুই জ্বলি আছে, মানে বেয়া গেছবোৰ জ্বলাই দিয়ে সেইটো চাইডে। আমি ইয়াতে 1 জানুৱাৰী দিনাখন ইয়াতে পিকনিক খাব প্ৰতি বছৰে আহোঁ। এইবছৰো যদি জোখা মিলে আহিম বাৰু আপোনালোকৰ লগত। আকৌ একো নাই আহা। আহিছোঁ যেতিয়া গোটেই দলংখন আপোনালোকে এক্সপ্ল'ৰ কৰি যাম। একদম ধুনীয়া লাগিছে পৰিৱেশ। চব ইউটিউবাৰে ভাল ভাল বস্তু নেদেখায়, মই চক ইমান ভাল ভাল বস্তু দেখাই দিছোঁ। এখন এতিয়া এনেকুৱা দলং আপোনালোকে ক'ৰবাত দেখিছিলে নেকি? ওচৰ পিনে আমাৰ নাহৰকটীয়া মানুহখিনিয়ে দেখিছে, বা দুলীয়াজান এনেকুৱা ডিব্ৰুগড় মানুহখিনিয়ে দেখিছে চাগে। যোনবোৰে দূৰৰ দূৰৰ চাই আছে নহয়, এইবোৰ দেখাই নাই চাগে এনেকুৱা দলং। এইফালে হেৰি বাইক চাইক অনা নিয়া কৰিব নোৱাৰি, কাৰণ দেখিলে নহয় এইডোখৰ অকল টেক্স ৰিলিফ হৈ যাব মানে। পুৰা একদম হল ইয়াত যদি মোবাইল পৰি যায় হৈছে আৰু। মইতো বিচাৰি নাপাব, একদম পুৰা তলফালে চাব পাৰে। হ'ল
এতিয়া ডিচেম্বৰ টাইমত মানুহ আপোনালোকে ফুল হৈ থকা দিব এইবোৰ এইটো এনেকৈ ছাইডত এনেকৈ যাব লাগিব তেনেকুৱা মানুহ হ'ব আপোনালোকে এবাৰ আহি চাবচোন ইয়ালৈ আহিছে দাদা আহিছে আহিছে বোলো চয় ফটো এটা ক্লিক কৰি লওঁ ৰ'ব ব্লাৰে হৈ গৈছে ফটো ক্লিক কৰোঁতে এয়া এইটো আৰম্ভণি নদী মেইন নদী এইটো চাইডে আছে আগলৈ গৈ থাকিব চব দেখি গৈ থাকিব কথা এটা কওঁ মই মানে যেতিয়া এইখন দলঙে ফাৰ্ষ্ট আহিছিলোঁ ন তেতিয়া মানে কি হ'ল এনেকুৱা ভয় লাগিছিলে নহয় মই একদম এইটো চাইডত এনেকৈ ধৰি এনেকৈ ৰেলিঙত ধৰি গৈছিলোঁ মানে মোৰ তেতিয়া লগৰকেইটা পূৰা দমাই সেইটো চাইডে যায় তাৰপিছত মই মানে একদম এনেকৈ ধৰি যাওঁ এনেকুৱা মোৰ ভয় লাগিছিলে তেতিয়া মই মাহঁতৰ লগত আহিছিলোঁ মানে জানুৱাৰী টাইমতে আহে মানে এইডোখৰ জেগালৈ গম পাইছে নাই তো গাইজ ফাইনেলি দলংখনৰ মেইন জেগাডোখৰ পালোহি এইটো পিছফাল দেখিব পাৰিছে ন এইটো কেমেৰাত ওলাবলৈ এনেকুৱা লাজ কৰিছে যে এইটো আগতে দমাই গৈছে এইটো পিছফালে এইবিলাক চাওক পুৰা একদম ক'ব নোৱাৰে আৰু ইয়াত পিকনিক খাবলৈ আহিব আৰু গম পাইছে নাই আহিব মোক কণ্টেক্ট কৰিব ময়ো আহিম ফ্ৰীকৈ খাবলৈ দলঙৰ মেইনলি মোৰ এইডোখৰ ভাল লাগে কিন্তু আপোনালোকৰ দেখিলে মানে এইডোখৰ ভাল লাগিব কেলেই এইডোখৰতে পিকনিক খাবলৈ আহিলে মানে এইডোখৰতে এবাৰ পানী নিওঁ গাও ধুওঁ এইটোতো নক'বা এইটো নক'ব দেই আপোনালোকে মই নক'ব আৰু এইটো বেলেগে কয় যদি সেইটো নাজানো বাৰু এইডোখৰত এই পাৰত মানে দেখিব পাইছে ইয়াৰ পৰা মানে চবলৈ পানী নিয়ে পিকনিক খাই এইটো চাইডত বোলে মোৰ কেমেৰাটোত ভালকৈ উঠা নাই চাগে এইডোখৰতে মানে পূৰা মস্তি হৈ যায় জানুৱাৰী পাইছেহি ডিচেম্বৰ মানে ধৰি লওক ডিচেম্বৰ 20 তাৰিখৰ পৰা পিকনিক আৰম্ভ হৈ যাব আৰু তেতিয়াও আহিম এদিন আপোনালোকক দেখাই যাম এইবোৰ চাওক খগেন দেখিছে নহয় এইবোৰ ইয়াতে চব মানুহ আহি পেলাই এনেকৈ লিখি যাবই টাইম 4:31 PM 26 জুন 2019 লিখা চাওক এতিয়ালৈকে আছে ইয়াত মানে কি হ'ল কালাৰ কৰে নকৰা নহয় কিন্তু হেৰি হৈ যায় ন বস্তু থাকি যায় আৰু এটা কথা মই ইমান ৰিক্সত আপোনালোকক ভিডিঅ' বনাইছোঁ মই ভবাই নাছিলোঁ এতিয়া মই জাষ্ট তলৰফালে চাইছোঁ তলৰফালে পানী দেখি পেলাই মোবাইলটোৰ কথা ভাবিছোঁ যে ইমান ৰিক্সত ভিডিঅ' বনাইছোঁ চাওক আজি কেলে ৰিক্সত ভিডিঅ' বনাইছোঁ আপোনালোকে 100 ছাবস্ক্ৰাইবাৰ কৰি দিলেতো এনেকৈ মানে 1K কৰি দিব আৰু দেই আৰু মই কৈছিলোঁ ন সেইদিনাখন 500 ছাবস্ক্ৰাইবাৰত দুজন মানুহক মই গিফ্ট এটা দিম বুলি পেলাই সেইটো আপোনালোকে পাবলৈ চেষ্টা কৰিব আৰু লাইক কমেণ্টহে কৰিব লাগে আৰু বেলেগ কৰিব নালাগে নহয় তলফালে চক সেইকাৰণে মই কৈছিলোঁ তলফালে একদম পানী দুডাল পাইপ এইটো চাইডে লফ এটা বনাইছে তাতো গৈ পেলাই দেখামগৈ আপোনালোকক পাৰ গৈছে
আহিছে এইটো চাইডত এইটোৰ বেক চাইডৰ ইয়াত এইটো চাইডে টেঙা খাত যাব পাৰে এইটো চাইডে লফ এটা আছে এইটো বেলেগ এদিন আহি যাম দুটাইজনে মাছ ধৰি আছে দুটাই পাইছেনে মাছ প্ৰথম পেলাইছেহে কিমান টাইম লাগিব এনেকে বৰশী টোপোৱা নিচিনাই দুটাইজনে মানে এনেকে বৰশী টোপোৱা ষ্টাইলতে কিন্তু বৰশী টোপোৱা ষ্টাইল নহয় মানে অলপ আপগ্ৰেড ষ্টাইল মাছ ধৰি আছে ডাঙৰ ডাঙৰ এইটো আমি এতিয়া বিচাৰি আছো ক'ত ক'ত কোনে কোনে লিখিছিলে বোলে এইটো লগৰ তাৰমানে লিখি থৈছিলে তাকে ফোন কৰি সুধি চাইছে ক'ত ক'ত লিখা আছে এইবোৰ চাওক কি লুকেশ লুকেশ ৱাল্টাৰ ৰাম আকাশ S+S এই কি আছিলে K+N এইটো R+S এইটোৱে বিচাৰি আছো হয় এইটোৱে এইটোতো সি যেনেকৈ কৈছে সেনেকুৱাই কৈছে ক তো বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ আপোনালোকে মই 100 ছাবস্ক্ৰাইবাৰ কৰাৰ বাবে বহুতখিনি সুখিত আৰু এনেকৈ যেন আপোনালোকে মোক আগবঢ়াই নিয়ে যেন আৰু আপোনালোকে এইটো পাহৰি নাথাকিব যে 500 ছাবস্ক্ৰাইবাৰত মই মানে দুজন মানুহক দুটা গিফ্ট দিম আৰু সেইকেইজন মানুহে মানে এনেকুৱা হ'ব লাগিব যে প্ৰতিটো ভিডিঅ'তে লাইক এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব লাগিব তেতিয়াহে মই দিব পাৰিম মানে আজি মানে কি দেখিলেই নহয় সেইটো মই চোৱাই নাছিলোঁ এই লগৰটোৱে দেখাই দিছে মই মানে কি ক'ম আৰু ভিডিঅ'টো ইয়াতে সামৰি মাৰি দিছোঁ বাই বাই লাভ ইউ কি ক'ম